পানীত খেলা খেলৰ ভিতৰত এবিধ খেল হ'ল শালিকিয়ে লথৌ-থৌ। শালিকিয়ে লথৌ-থৌ খেলখনত কি কৰা হয়, এজন ঘাই থাকে আৰু তেওঁৰ চাৰিওফালে কেইবাজনো বৃত্তাকাৰে ঘূৰি থাকে, ৰৈ থাকে। ঘাইজনে নাকত আঙুলিটো দি পেলাই তললৈ বুৰ মাৰে, বুৰ মাৰি পেলাই কয়, শালিকিয়ে লথৌ-থৌ। ভাত হ'ল, শাক হ'ল, শালিকি কলৈ গ'ল? ইয়াতে আছিলে বুটৰ খুচৰি, কোনোবাই লৈ গ'ল টেটু মুচৰি। এই টেটু মুচৰি বুলি কোৱাৰ লগে লগে ৰাখীসকলে শালিকিক বিচাৰে। কেনেকৈ বিচাৰে? এনেকৈ শালিকিক বিচাৰে আৰু শালিকি বুৰ মাৰি দূৰৈত ওলাগে। এনেকৈ শালিকিয়ে লথৌ-থৌ খেলখন খেলা হয়। সেয়া সিপাৰলৈ এজনী ছাগলী লৈ গৈছে। আমাৰ গাঁওখনৰ মানুহবিলাকৰ ইমান নাও নাই, কিন্তু কাষৰ এই গায়ন গাঁওখনত প্ৰত্যেকৰ ঘৰে ঘৰে নাও আছে বুলি ক'লেও বহাই কোৱা নহয়। কাৰণ আমাৰ গাঁৱৰ ভৰুলা গাঁৱৰ মানুহসকলৰ নৈ সিপাৰত মাটি নাই, যাৰ কাৰণে খেতি কৰিবলৈ ইপাৰলৈ বৰ অহা যোৱা নকৰিলেও হয়। কিন্তু গায়ন গোৱাল এই দুইখন গাঁৱৰ খেতি পথাৰ ভিতৰতো আছে আৰু নৈ বাহিৰতো আছে। গতিকে তেওঁলোকে খেতি কৰিবলৈ, জীৱ জন্তু সিপাৰলৈ নিবৰ কাৰণে, চৰাবৰ কাৰণে বা অন্যান্য কাম কৰিবৰ কাৰণেও তেওঁলোকৰ নাৱৰ ব্যৱহাৰ বেছি। আৰু সৰু ঘাটটোতে এখন ডাঙৰ নাও আছিল, সেইখনক আমি বৰনাও বুলি কৈছিলোঁ। সেই বৰনাওখন এতিয়া নাই, কিন্তু তোমালোকে দেখিব ইয়াত কেইবাখনো ঘাট নাও, সেইখন এখন ঘাট নাও দেখিবলৈ পাবা। ঠাইতে কৰা।